প্ৰিয় মেষ ৰাশি, সিংহ ৰাশিত চন্দ্ৰৰ প্ৰতিকূল শক্তি থকা স্বত্বেও আজি আপোনাৰ সুন্দৰ ব্যক্তিত্বই বহুতো প্ৰশংসকক আকৰ্ষিত কৰিব। আপুনি যি কৰে, আপুনি হাতত লোৱা প্ৰতিটো কামতে সদায় শীৰ্ষস্থানত থাকে। এই মুহূৰ্তত আপোনাৰ জনপ্ৰিয়তা সৰ্বোচ্চ স্থানত আছে। সফলতাৰ ক্ষেত্ৰত আপোনাৰ যোগাযোগৰ ক্ষমতাই আপোনাৰ সফলতাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আপোনাৰ বৰ্তমানৰ কাৰ্যপ্ৰণালী বজাই ৰাখক আৰু আপোনাৰ অহংকাৰ বা আত্মগৰ্ভক আপোনাৰ সফলতাৰ পথত আহিবলৈ নিদিব। ফলস্বৰূপে, মানুহে আপোনাক ভাল পাব আৰু সন্মান কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে ভৱিষ্যদ্বাণী কৰিছে যে আপোনাৰ বাবে দিনটোৰ শ্ৰেষ্ঠ সময় হৈছে সন্ধিয়া ৪ বজাৰ পৰা সন্ধিয়া ৫ বজাৰ ভিতৰত। আজি বগা আপোনাৰ ভাগ্যৱান ৰং। এই বছৰ শনিৰ প্ৰবল উপস্থিতিৰ বাবে তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে আপোনাক নেতিবাচকতা আৰু লুকাই থকা প্ৰত্যাহ্বানসমূহ দূৰত ৰাখিবলৈ কোনো সুৰক্ষামূলক ৰত্ন বা তাবিজ পিন্ধিবলৈ পৰামৰ্শ দিয়ে। প্ৰতিকাৰ প্ৰকৃতিৰ মাজত সময় কটাওক। প্ৰিয় বৃষ ৰাশি, যেতিয়া চন্দ্ৰ সিংহ ৰাশিত থাকে, তেতিয়া আপুনি শক্তিমান অনুভৱ কৰিব আৰু আপোনাৰ জীৱনৰ পৰা নেতিবাচকতা দূৰ কৰিবলৈ সাজু হ'ব। বৃষ ৰাশি, আপুনি হয়তো আৱিষ্কাৰ কৰিব যে আপুনি যিবোৰ নেতিবাচক অভ্যাস কৰি আছে সেইবোৰ ত্যাগ কৰি উত্তম আচৰণৰ নতুন ধাৰা আৰম্ভ কৰিব বিচাৰে। ইয়াৰ ফলত এই নতুন পোহৰত আপোনাৰ সম্পৰ্কসমূহৰ পুনৰ মূল্যায়ন হ'ব পাৰে। এইটো আত্মপ্ৰতিফলনৰ বাবে এক সুন্দৰ দিন, সেয়েহে নিজৰ বিষয়ে অধিক জানিবলৈ আৰু দীৰ্ঘম্যাদী সফলতাৰ বাবে নিজকে সাজু কৰিবলৈ এই সুযোগৰ সদ্ব্যৱহাৰ কৰক। আপুনি নিৰ্ধাৰণ কৰা নতুন লক্ষ্যসমূহত নিজকে প্ৰেৰিত আৰু কেন্দ্ৰীভূত কৰি ৰাখক। গোলাপী ৰং আপোনাৰ বাবে দিনটোৰ শুভ ৰং। আজি দিনটোৰ শুভ সময় সন্ধিয়া ৫:২০ পৰা সন্ধিয়া ৭:২০ পৰ্যন্ত। যিহেতু এই বছৰ ৰাহুৱে আপোনাৰ ৰাশিফলত প্ৰাধান্য বিস্তাৰ কৰিছে, সেয়েহে তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে সম্পৰ্কসমূহৰ মাজত সুসংগতি বৰ্তাই ৰাখিবলৈ এক আৰামদায়ক বিৰতি ল'বলৈ পৰামৰ্শ দিয়ে। প্ৰিয় মিথুন ৰাশি, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে ভৱিষ্যদ্বাণী কৰিছে যে চন্দ্ৰ সিংহ ৰাশিত থকাৰ বাবে দিনটো আপোনাৰ বাবে অনুকূল হ'ব। ইয়াৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক আৰু সুখী হওক। আপুনি নিজকে এক শান্ত মনৰ অৱস্থাত পাব আৰু আপোনাৰ আৱেগৰ ওপৰত অধিক নিয়ন্ত্ৰণ থাকিব। কামৰ পিছত আপুনি আপোনজনৰ সৈতে সম্পন্ন সময় উপভোগ কৰিব। ধৰ সম্পৰ্কীয় বিষয়বোৰ অনুকূল দেখা গৈছে কিয়নো বাকী থকা ধন পোৱা আৰম্ভ হ'ব। ধাৰ লোৱা সকলে আপুনি দিয়া ঋণবোৰ ঘূৰাই দিব। আপোনাৰ পৰিকল্পনাবোৰ পূৰণ কৰিবলৈ কাম কৰক কিয়নো আজি আপুনি আত্মবিশ্বাসেৰে ভৰপূৰ। কৰ্মক্ষেত্ৰত আপোনাৰ উৎপাদন বৃদ্ধি পাব আৰু আপুনি ইয়াৰ সম্পূৰ্ণ সুবিধা ল'ব। পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১২:১৫ ভিতৰত কৰা যিকোনো কামে উন্নত ফলাফল দিব। আজি কমলা ৰং শুভ। যিহেতু বৃহস্পতি গ্ৰহে ২০২৬ত সুযোগৰ সৈতে প্ৰাধান্য বিস্তাৰ কৰিছে, সেয়েহে এটা ব্যৱহাৰ কৰিলে বিত্তীয় ভাগ্য বৃদ্ধি হ'ব পাৰে। প্ৰতিকাৰ স্পষ্টতাৰ বাবে ধ্যান কৰক। প্ৰিয় কৰ্কট ৰাশি, সিংহ ৰাশিত চন্দ্ৰৰ প্ৰভাৱত আজি আপুনি অলপ হতাশ আৰু নিৰাশ অনুভৱ কৰিব পাৰে। যি কি নহওক, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে পৰামৰ্শ দিছে যে পৰিস্থিতিটো সৰ্বোত্তম উপায়েৰে নিয়ন্ত্ৰণ কৰিবলৈ আপোনাৰ মনোবল উচ্চ ৰাখক। আপুনি নিজৰ আৱেগ আৰু ক্ৰোধ নিয়ন্ত্ৰণ কৰিব লাগিব, যাতে আপোনাৰ কথাৰে আনক আঘাত নকৰে। আপুনি নিজৰ কথা বাছনি কৰাত যথেষ্ট সাৱধান হ'ব লাগিব আৰু আনৰ সৈতে কথা পতাৰ সময়ত অত্যন্ত ধৈৰ্য ধৰিব লাগিব। আপোনাৰ জীৱনত অনাকাংক্ষিত সমস্যাবোৰ এৰাই চলক। আপুনি বাদামী ৰঙৰ কিবা এটা বাছনি কৰিব পাৰে, কাৰণ আজি এইটো আপোনাৰ বাবে ভাগ্যৱান ৰং। তদুপৰি, আপোনাৰ সফলতা নিশ্চিত কৰিবলৈ আপোনাৰ আটাইতকৈ শুভ কামবোৰ আবেলি ৩:৩০ পৰা আবেলি ৫:৩০ ভিতৰত সূচীভুক্ত কৰিবলৈ চেষ্টা কৰক। বৃহস্পতিয়ে ব্যক্তিগত বিকাশ উন্মোচন কৰাৰ লগে লগে ই আপোনাৰ স্বাভাৱিক প্ৰবৃত্তিক সংৰেখিত কৰিব পাৰে আৰু আৱেগিক সমন্বয় আনিব পাৰে। প্ৰতিকাৰ পুৰণি বন্ধুসকলৰ সৈতে যোগাযোগ কৰক। প্ৰিয় সিংহ ৰাশি, সিংহ ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আপোনালোকৰ কিছুমান অধিক ধৈৰ্যশীল আৰু আশাবাদী হৈ পৰিছে। আপোনাৰ লক্ষ্য আৰু কৌশলসমূহৰ মূল্যায়ন কৰিলে এই সপ্তাহত আপোনাৰ বহু সময় লাগিব পাৰে।
অৱশ্যে, আপুনি ব্যক্তিগত বা পেছাদাৰী কাৰণত অত্যন্ত সাৱধানতাৰে আগবাঢ়িব লাগে। আপোনাৰ বাবে আগবাঢ়ি চিন্তা কৰিবলৈ আৰু ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰিবলৈ এইটো এটা ভাল সময়। সম্পৰ্কৰ ক্ষেত্ৰত প্ৰিয়জনৰ সৈতে যিকোনো ভুল বুজাবুজি সোনকালে সমাধানটো গুৰুত্বপূৰ্ণ। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেচেলৰ মতে দুপৰীয়া ২ বজাৰ পিছত কোনো গুৰুত্বপূৰ্ণ কাম নকৰাটোৱেই শ্ৰেষ্ঠ। লগতে আজি বগা ৰং পিন্ধা পৰিহাৰ কৰক। এই বছৰ ৰাহুৰ প্ৰবল তীব্ৰতা প্ৰতিহত কৰিবলৈ স্পষ্টতাৰ বাবে কিবা এটা ৰাখক বা পিন্ধক। প্ৰতিকাৰ এখন কিতাপ পঢ়ক। প্ৰিয় কন্যা ৰাশি, সিংহ ৰাশিত চন্দ্ৰই আপোনাৰ জীৱনত ভাৰসাম্য আৰু সমন্বয়ৰ অনুভূতি প্ৰদান কৰিব পাৰে। অৱশ্যে, আপুনি আপোনাৰ জীৱনত ঘূৰি ফুৰা যিকোনো বেয়া শক্তিৰ বিষয়ে সাৱধান হ'ব লাগিব। কন্যা ৰাশিৰ দৈনিক ৰাশিফল অনুসৰি আপুনি সাৱধান হ'ব লাগিব, কিয়নো সৰু সৰু বাধাবোৰ আহিব পাৰে যিয়ে আপোনাৰ আৱেগবোৰ ম্লান কৰিব পাৰে। লগতে সক্ৰিয় হওক আৰু আপোনাৰ প্ৰিয়জনৰ সৈতে যোগাযোগ কৰক যাতে সকলো ঠিকে আছে বুলি নিশ্চিত হ'ব পাৰে। সন্ধিয়া ৭ বজাৰ পৰা ৮:৩০ ভিতৰত যিকোনো গুৰুত্বপূৰ্ণ কাম সম্পন্ন কৰিব লাগে। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেল অনুসৰি অলিভ সেউজীয়া আজিৰ বাবে আপোনাৰ ভাগ্যৱান ৰং। শনিৰ প্ৰতিবন্ধক শক্তি নিয়ন্ত্ৰণ কৰিব পাৰি। প্ৰতিকাৰ এটা নতুন চক চেষ্টা কৰক। প্ৰিয় তুলা ৰাশি, আজি চন্দ্ৰ সিংহ ৰাশিত প্ৰৱেশ কৰাৰ বাবে আপুনি বহু স্তৰত আনন্দিত অনুভৱ কৰিব। কামৰ ক্ষেত্ৰত আপোনাৰ উদ্দেশ্যসমূহ পূৰণ কৰাত কোনো অসুবিধা নহ'ব। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে কৈছে যে যদি আপুনি আপোনাৰ চাকৰিৰ প্ৰফাইল উন্নত বা সলনি কৰিবলৈ যথেষ্ট পৰিশ্ৰম কৰে, তেন্তে আপুনি আপোনাৰ পেছাদাৰী জীৱনত ডাঙৰ পৰিৱৰ্তন দেখিব। আপোনাৰ লক্ষ্যৰ ওচৰ চাপিবলৈ এই শুভ সুযোগৰ সৰ্বোত্তম ব্যৱহাৰ কৰক। কিছু অসুবিধা আহিব পাৰে, কিন্তু হতাশ নহ'ব। ভাল বস্তুবোৰ আপোনাৰ পথত আহিব। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আপোনাৰ জীৱনত উপকাৰী মহাজাগতিক শক্তিসমূহ সক্ৰিয় কৰিবলৈ গাঢ় নীলা ৰং পিন্ধক। সন্ধিয়া ৬ বজাৰ পৰা নিশা ৮ বজাৰ ভিতৰত আপুনি ভাগ্যৱান হ'ব। সেয়েহে সেই অনুসৰি পৰিকল্পনা কৰক। ২০২৬ত শনিৰ শক্তিশালী শক্তিক স্থিৰ কৰিবলৈ তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে এটা উপযুক্ত প্ৰতিকাৰৰ পৰামৰ্শ দিয়ে। প্ৰতিকাৰ নিয়মীয়াকৈ ব্যায়াম কৰক। প্ৰিয় বৃশ্চিক ৰাশি, আজি কোনো বিবাদত জড়িত হোৱাৰ পৰা সাৱধান হওক, কাৰণ সৰু সংঘাত আৰু মতানৈক্যৰ ভৱিষ্যতবাণী কৰা হৈছে। চন্দ্ৰ সিংহ ৰাশিত থকাৰ সময়ত উদ্বেগ আৰু খৰখেদাকৈ লোৱা সিদ্ধান্তৰ সৃষ্টি কৰিব পাৰে। যিকোনো বস্তু যি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ সম্ভাৱনা আছে, তাৰ পৰা আঁতৰি থকাটোৱেই শ্ৰেষ্ঠ। আপুনি হয়তো দেখিব যে মতানৈক্যই আপুনি আশা নকৰা এটা মূৰ লয় আৰু অলপ উত্তেজনাপূৰ্ণ হৈ পৰে। তাৰা-চিতাৰা পণ্ডিতটি জ্যোতিষ চেনেলৰ ভৱিষ্যতবাণী অনুসৰি আজি বিতৰ্ক এৰাই চলিলে দীৰ্ঘদিনৰ বাবে আপুনি অধিক সুখী হ'ব। নীলা ৰঙৰ কিবা পিন্ধিলে আপোনাৰ ভাগ্য আৰু সমন্বয় আনিব পাৰে। সন্ধিয়া ৫ বজাৰ পৰা ৭ বজাৰ ভিতৰৰ সময়খিনি শুভ বুলি গণ্য কৰা হয়। এই বছৰ শনিৰ কিছুমান তীব্ৰ পৰ্যায়ৰ বাবে আৱেগিক সমন্বয় বৃদ্ধি কৰিবলৈ এডাল ৰড'নাইট পেণ্ডেণ্ট পিন্ধিবলৈ বা এটা ৰোজ কোৱাৰ্টজ তাম্বল ওচৰত ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। প্ৰতিকাৰ শান্তিদায়ক সংগীত শুনক। প্ৰিয় ধনু ৰাশি, সিংহ ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আপুনি কেইবাটাও ক্ষেত্ৰত নিৰাশা আৰু হতাশা অনুভৱ কৰিব পাৰে। আপুনি নিজৰ বাবে নিৰ্ধাৰণ কৰা পৰিকল্পনা আৰু উদ্দেশ্যবোৰ লাভ কৰিবলৈ কঠিন হ'ব পাৰে, যিয়ে আপোনাৰ উৎপাদনশীলতাত প্ৰভাৱ পেলাব পাৰে আৰু আপোনাক অসন্তুষ্ট কৰি তুলিব পাৰে। এই সমস্যাবোৰৰ বিষয়ে চিন্তা নকৰিব কাৰণ এইবোৰ কেৱল সাময়িক। সোণালী হালধীয়া ৰঙৰ যিকোনো ভব কৰিব পাৰে। আপুনি অধিক আত্মবিশ্বাসী অনুভৱ কৰিব পাৰে আৰু ইয়াক আজি আপোনাৰ ভাগ্যৱান ৰং হিচাপে গণ্য কৰা হয়। দিনটোৰ শুভ সময় সন্ধিয়া ৬:৩০ আৰু ৰাতি ৮ বজা। বৃহস্পতি গ্ৰহে সমৃদ্ধি বৃদ্ধি কৰাৰ লগে লগে সুস্থিৰ প্ৰগতিৰ বাবে কিবা এটা লগত ৰাখক বা কিবা এটা ব্যৱহাৰ কৰক। প্ৰতিকাৰ কৃতজ্ঞতা অনুশীলন কৰক। প্ৰিয় মকৰ ৰাশি, চন্দ্ৰ সিংহ ৰাশিত অৱস্থান কৰাৰ বাবে আপুনি নিজকে স্পষ্টতাৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব লাগিব। আপুনি নতুন ধাৰণাৰে ভৰপূৰ, কিন্তু সেইবোৰ প্ৰকাশ কৰোঁতে হেৰাই যায়। স্পষ্টকৈ কথা কওক আৰু নিশ্চিত কৰক যে আপুনি যি ক'ব বিচাৰিছে তাৰ প্ৰকৃত অৰ্থ গ্ৰহণকাৰীয়ে বুজি পাইছে। আপুনি এতিয়া কৰা প্ৰচেষ্টাই ভৱিষ্যতে আপোনাক বহু হতাশাৰ পৰা বচাব। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে কৈছে, দিনটোৰ বাবে আপোনাৰ ভাগ্যৱান ৰং হালধীয়া। পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজাৰ মাজৰ সময়খিনি গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ পৰিকল্পনাৰ বাবে আদৰ্শ বুলি গণ্য কৰা হয়। এই বছৰ ৰাহুৱে আপোনাৰ দৈনন্দিন কাৰ্যসূচীত ব্যাঘাত জন্মোৱাৰ বাবে
তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে পৰামৰ্শ দিয়ে যে আপুনি আভ্যন্তৰীণ স্থিৰতা শক্তিশালী কৰিবলৈ এটা উপযত্ন বা আধ্যাত্মিক উপায় গ্ৰহণ কৰক। প্ৰতিকাৰ চাপপূৰ্ণ কথা-বতৰা এৰাই চলক। প্ৰিয় কুম্ভ ৰাশি, আপোনালোকৰ কিছুমানে আজি সাৰ পাই তীব্ৰ আৰু চিন্তিত অনুভৱ কৰিব পাৰে। এইটো যোৱা কেইদিনমানৰ পৰা আপোনাৰ ভিতৰত গঢ় লৈ উঠা কিছু অন্তৰ্নিহিত উত্তেজনাৰ ফল হ'ব পাৰে। কিন্তু চিন্তা নকৰিব, সিংহ ৰাশিত চন্দ্ৰই আপোনাক যিকোনো জটিল পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ সহায় কৰিব পাৰে। আপোনাৰ আৱেগবোৰৰ প্ৰতি প্ৰতিক্ৰিয়া দেখুওৱাৰ সলনি কেৱল লক্ষ্য কৰক। জীৱন কেতিয়াও গোলাপৰ বিচনা নহ'ব। ইয়াৰ সলনি প্ৰতিটো সমস্যাকে ব্যক্তিগত বিকাশৰ সুযোগ হিচাপে চাওক। এটা শান্ত মনে আপোনাক দিনটো পাৰ কৰাত সহজ কৰি তুলিব। আজি ধূসৰ ৰং আপোনাৰ ভাগ্যৱান ৰং হ'ব। দুপৰীয়া ২ বজাৰ পৰা ৩ বজাৰ ভিতৰৰ সময়খিনি আপোনাৰ বাবে শুভ। এই বছৰ শনি গ্ৰহে দীৰ্ঘম্যাদী প্ৰচেষ্টাক প্ৰভাৱিত কৰাৰ বাবে সমৰ্পণ শক্তিশালী কৰিবলৈ আপুনি চেষ্টা কৰিব পাৰে। প্ৰতিকাৰ পৰিয়ালৰ সৈতে সময় কটাওক। প্ৰিয় মীন ৰাশি, আজি সিংহ ৰাশিত চন্দ্ৰ থকাৰ বাবে তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলে আপোনাক পৰামৰ্শ দিছে যে ক্ষমতাশালী লোকসকলৰ সৈতে কোনো মতানৈক্য নকৰিব। যদি আজি আপোনাৰ চৰকাৰী কাম থাকে, তেন্তে সাৱধানে আগবাঢ়িব কাৰণ ই অতিশয় কষ্টকৰ আৰু বোজা হ'ব পাৰে। আজি আপোনালোকৰ কিছুমানৰ বাবে কঠিন দিন হ'ব পাৰে, সেয়েহে শান্ত মনেৰে থকাটো সহায়ক হ'ব। যদি আপুনি ভাবে যে আপুনি বহু কঠোৰ আইনৰ সৈতে এক কঠিন পৰিস্থিতিত আবদ্ধ হৈ পৰিছে, তেন্তে ক্ষমতাশালী ব্যক্তিৰ পৰা সহায় লোৱাটো এটা ভাল ধাৰণা হ'ব। শুভ ভাগ্যৰ বাবে নীলা ৰং পিন্ধক। পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১:১৫ মাজৰ সময়খিনি সিদ্ধান্ত লোৱাৰ বাবে আদৰ্শ প্ৰতিকাৰ। এটা স্বাস্থ্যকৰ আহাৰ ৰান্ধক।